এয়াই হ'ল আমাৰ ৰাইজক ঠগি খোৱা লোভীয়া কণদেৱ। কিবা অমংগলে হ'ল নেকি? কণদেৱৰ ওচৰৰ পৰা অহাই ভাল হ'ব। এয়াই হ'ল ৰাতুল, অন্ধবিশ্বাসী আৰু ভয়াতুৰ। হেৰি, কাইলৈ বন্ধনৰ পইচা দিব হ'ল, সোনকালে ব্যৱস্থা কৰক কিন্তু। লকডাউন দিছা ভালতে খেপ এটা ল'বলৈ দিয়াচোন, তাৰপিছত গোটেই ঘৰখন ভৰাই দিম নহয়। কিয় চিন্তা কৰিছা হা? ফুটনি নুগুচিল আৰু। মোবাইলটো দিয়া নাই, হোৱাটছএপত ক্লাছ কৰিবলৈ। হেৰি, মোবাইলটো কিয় দিয়া নাই? স্কুলতো কথা আছে। মোবাইল নাহো হেল্ল', এয়াই হ'ল কণদেৱৰ লগত চিকৰাৰ দৰে লাগি থকা তেওঁৰ এছিষ্টেণ্ট পিলিঙা। তাৰিখ কি? কি কালী পূজা? কেতিয়ালে? হয় হয়। কি মা, এই বছৰ বুক বহুত আছে। হেল্ল' হেল্ল', অঁ হেল্ল', অঁ ঠিক আছে মই বছক জনাই আছোঁ, লিষ্টটো চাব লাগিব। ঠিক আছে আপোনাক জনাই আছোঁ বছক সুধি। বছৰটো বুকিং ধেৰ আছে। কণদেৱ পণ্ডিত, অ' কণদেৱ পণ্ডিত, কিবা সকাম? কণদেৱ পণ্ডিতক লগ পাবলৈ আহিছিলোঁ। নাম এণ্ট্ৰি হৈ আছেনে নাই লিষ্টত? মই সেইবোৰ নাজানো নহয়। ঠিক আছে, আপুনি ৰুমতে বহক, মই তেখেতক মাতি আছোঁ। ঠিক আছে ব'লক। দেউৱে কিছু সম্পত্তি কৰিলে দেই, জানো আৰু কিনো হয় জানো। শালিকা পৰিছে। পেলেঙা হে মাস্কখন মাৰি ল, আৰু সেই চেনিটাইজাৰটো উলিয়াই দে, চেনিটাইজাৰটো উলিয়াই পাৰিলে অকণ ঘঁহি লওক। পাৰিলে সেই মাস্কখন পিন্ধি লওক দেই, মাস্কখন পিন্ধি লওক। পেলেঙা মাস্ক লগা। এতিয়া কোৱাছোহে, কি সকামতনো আহিলা? হেৰি নহয় দেউ, মানে ৰাতিপুৱাই মোৰ ঘৰৰ মুধত মই শালিকা এটা দেখিলোঁ। দেখি পেলাই মনটো কিবা অশান্তি লাগিছে, অমংগল লাগি আছে। সেইকাৰণে আপোনাৰ কথাটো জনাবলৈ কিবা দিহা পৰামৰ্শ এটা দিয়ে নেকি? শালিকা পিলিঙা ঘোৰ মংগল, তাৰ ঘৰত পৰিল শালিকা, তাৰ ঘৰত লাগিল কালিকা। মই কোৱা নাই। মানে কি ক'লে দেউ? তুমি কেইটামান বিধান মানি ল'ব লাগিব। তাৰমানে সেই দান দক্ষিণাটো সেই পিছৰে কথা।
বুজিলা গোটেই বস্তুখিনি পুৱাই লৈ আহিবা মিলি গো এইকেইটা কি হ'ব এইটো কি হ'ল এইটো এই মানুহজনী পাব শান্তি নাই আই পিলিঙা কোন ককাইদেউ পিলিঙা সেইটো পাক খিয়াব লাগিব বুজিছ নিশ্চয় কোন ককাইদেউ নিশ্চয় নিশ্চয় পাইছ আৰু ভাল কথা হেৰি এই প্ৰদীপৰ জীয়েকে সৰু জন্মদিনৰ দিনাখন ডাঙৰ পুতলা এটা দিলেহি এতিয়া তাই জন্মদিন এতিয়া মোক কৈ আছে নহয় এতিয়া কি দিম বাৰু পুতলা নহয় এইবাৰ এবাৰকে কালা মালডাল দিম মনসা পূজাৰ অৰ্ডাৰ পাইছো সঁচাকে দিবি নে পিতা সঁচাকে দিম আকৌ এই ডেট নাও বুলি কোৱা ডেট পঢ়াই দিয়া ঠিক আছে পিছত কথা পাতিম এতিয়া ৰানিঙত আছো মানে তোমালোকৰ ঘৰত মংগল দূৰ হৈ গ'ল আৰু দেই আজিৰ পৰা তোমাৰ সেই পঢ়াৰ কাৰণে মই কিবা ভাগ কৰি দিছো আৰু দেই একো চিন্তা কৰিব নালাগে দেই আহক দিয়ক জলপান এমুঠিৰ ব্যৱস্থা কৰিছোঁ খাই বৈ গুচি যাবগৈ আহক কৃষ্ণ ধান দক্ষিণা পিছত কৰিম কোন ককাইদেউ মই গৈ থাকো নেকি গৈ থাক দেওবাৰ এইটো বিশ্বকৰ্মা পূজাটো ফিক্স হেৰি কৰিবি ৰেটটো অকণ বহাবিহে দুইটা কথা আছে নেকি হেল্ল' পনিতা তুমি জিঅ' মোবাইলটো পেলাই দিয়া তোমালৈ মই নতুন মোবাইল লৈ গৈ আছো কোন মই বন্ধনৰ মিটিঙৰ পৰা আহোঁগৈ মোক আকৌ সেই বিশ্বকৰ্মা পূজা লাগে কিন্তু নামনি নিদিবা ৰাম জোনালী পানী এগিলাচ লৈ আনচোন গাঁঠি ধন গোটেইকেইটা গ'ল পূজাৰ নামত জানো ঘৰখনত
মংগল হ'লেই হয় আৰু এতিয়াহে অলপ মনটো ফৰকাল লাগিছে তেওঁৰ ঘৰৰ মুঠত খালী কা কথাটো গম নাপায় হ'বলা জনাই থৈ আহে ভাল হ'ব অ' কন্দেউ অ' ৰতন আকস্মিক কেলে আহিলি আপোনাৰ ঘৰৰ মুঠত খালী কা এটা পৰি আছে সেইকাৰণে আপোনাক কথাটো গম পায় নে নাপায় ক'বলৈ আহিলোঁ অ' হয় নেকি খালি খা নহয় খালি কি খালী কি আগত পৰিল খালি কি ঘৰ উঠিল চিলি কি